আমি সন্তানক কেতিয়াও ক'ব নালাগে যে তুমি এই কামটো কৰিব নোৱাৰা বা তোমাৰ দ্বাৰা এই কামটো নহয়। যেতিয়া আমি এজন অভিভাৱক হিচাপে আমি সন্তানক এনেধৰণৰ কথাবোৰ কওঁ, তেতিয়া কিন্তু সন্তানে নিজৰ আত্মবিশ্বাস হেৰুৱাই পেলায় আৰু তেওঁলোকে এটা হতাশ অনুভৱ কৰে জীৱনটোক লৈ। গতিকে এনেধৰণৰ কথাবিলাক যদি আমি অভিভাৱক হিচাপে আমাৰ সন্তানক কওঁ, তেতিয়াহ'লে সেই ক্ষেত্ৰত কিন্তু সন্তান বহু আগবাঢ়ি যাব নোৱাৰিব। কাৰণ আমি প্ৰতিটো ক্ষেত্ৰত সন্তানক আমি প্ৰশংসাৰ কৰিব লাগে, উৎসাহ দিব লাগে, যাতে তেওঁলোকে জীৱনত সকলো কৰ্মৰ প্ৰতি আগ্ৰহী হয় আৰু কৰাৰ ইচ্ছা প্ৰকাশ কৰে। যেতিয়া সন্তানে কিবা এটা কাম কৰিম বুলি মনত ভাবিব, নিজৰ আত্মবিশ্বাস থাকিব, সেই কামটো নিশ্চয়কৈ কৰিব পাৰিব। গতিকে এজন অভিভাৱক হিচাপে আমি কেতিয়াও সন্তানক ক'ব নালাগে যে তুমি সেই কামটো কৰিব নোৱাৰা বা তোমাৰ দ্বাৰা সেই কামটো নহয়। গতিকে যিকোনো কামৰ প্ৰতি আমি সন্তানক আগ্ৰহী কৰি তুলিব লাগে আৰু চেষ্টা কৰিলে সকলো কামেই সফল হৈ উঠে। গতিকে আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত ইমানখিনি কথা পাতিলোঁ। আকৌ নেক্সট এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই বিদায় মাগিছোঁ। ধন্যবাদ।